ছাত্ৰ-ছাত্ৰীসকল মন দিবা আজি আলোচনা কৰিছোঁ শংকৰদেৱ বিদ্যা নিকেতনৰ সপ্তম শ্ৰেণীৰ গণিতৰ অধ্যায় 12C 8 নম্বৰ অংকটো দিয়া আছে 6xy - 7 ৰাখিত x = -2 y = 3 পাতিব লাগে x আৰু y মানটো ইয়াত পাতিব লাগে পাতি পেলাই এটো সমান কৰিব লাগে পাতি যি মান পাম x আৰু y মান ইয়াত পাতি যেটো মান পাম সেই মানৰ পৰা 3xy + 9 ৰাখিত x 3y - 4 পাতিব লাগে পাতি পেলাই বিয়োগ কৰিব লাগে এই মানকেইটা ইয়াত পাতি ইয়াৰ মান উলিয়াব লাগে আৰু এইকেইটা মান পাতি এইকেইটা মান ইয়াত পাতি পেলাই ইয়াৰ মান উলিয়াব লাগে মাতি তাৰ পিছত ইহঁতৰ পৰা যেটো মান ওলাব সেই মানটোৰ পৰা আমি এই মানটো বিয়োগ কৰিব লাগিব প্ৰশ্নটো দিয়া আছে বুলি লিখি থৈছো ইতিমধ্যে দিয়া আছে প্ৰথমটো হৈছে x = -2 y = 3 দিয়া আছে এতিয়া 6xy - 7 পাতি ললো তাতে x আৰু y মান পাতি ললো 6ৰ লগত x ৰ মান আছে -2 পাতিলো আৰু y মান 3 আছে পাতিলো -7 তাৰ পিছত এতিয়া আমি ইয়াৰ সমাধানটো উলিয়াম এনেকৈ 6 * 2 = 12 12 * 3 = 36 6 × 2 = 12 12 × 3 = 36 হ'ল ইহঁত তিনিটা পূৰণ কৰোঁতে এটা মাইনাছ চিন আছে গতিকে মাইনাছ পাতিলো তাৰ পিছত -7টো পাতি দিলো এতিয়া কথা হ'ল ইহঁতৰ চিন দুটা একে হ'বৰ কাৰণে আমি যোগ কৰিব লাগিব 36 আৰু 7 প্লাছ কৰিলে আমি পাম 43 চিন দুটা একে গতিকে সেই চিনটোৱে হ'ব -43 আকৌ x ৰ মান পিছৰটোৰ কাৰণে x ৰ মান 3 আছে y মান -4 আছে তেতিয়া এতিয়া 3xy + 9 পাতিলো এতিয়া 3 লগত x ৰ মান 3 পাতিলো y লগত y মান আমি -4 পাতিলো পাতি +9 হ'ল এতিয়া 3 × 3 = 9 9 × 3 = 36 3 × 3 = 9 9 × 4 = 36 এতিয়া ইহঁত তিনিটাৰ এটাত মাইনাছ আছে গতিকে এনসাৰটোত মাইনাছ পাতিব লাগিব শেষত থাকিলে +9 এতিয়া কথা মন দিবা ইহঁতৰ চিন বেলেগ গতিকে মাইনাছ কৰিম চিন বেলেগ কাৰণে মাইনাছ কৰিম 36 ৰ পৰা 9 মাইনাছ কৰিলে আমি পাম 27 ডাঙৰ সংখ্যাত মাইনাছ আছে গতিকে মাইনাছ হ'ল তাৰপিছত আমাক কৈছে প্ৰথম ৰাশিটোৰ পৰা যিমান পাইছে সেইটো দ্বিতীয় ৰাশিটোৰ পৰা বিয়োগ কৰিব লাগে দ্বিতীয় ৰাশিটো বিয়োগ কৰিব লাগে প্ৰথম ৰাশি বা দ্বিতীয় ৰাশিটো বিয়োগ কৰিব লাগে এতিয়া আমি কেনেকৈ এতিয়া আকৌ লিখিম গতিকে কমা হ'ব 6xy - 7 minus 3xy plus 9 মূল প্ৰশ্ন দুটা পাতি লৈছো তেতিয়া আমি এই অংকটো সমাধানকাৰী উত্তৰ পাইছিলো 43 -43 পাইছিলো আৰু ইহঁতৰ উত্তৰ পাইছিলো -27 এটো বেকাতে দিলে -43 নামাৰিলো মাইনাছে এটা প্লাস হ'ল 27 -42 নামিলে মাইনাছে প্লাস চিন হৈ গ'ল এতিয়া দুটাৰে বেলেগ চিন আছে গতিকে বিয়োগ কৰিব লাগে 43 পৰা 27 মাইনাছ কৰিলে কিমান পাম 16 ডাঙৰ সংখ্যাত মাইনাছ আছে গতিকে মাইনাছ হ'ব হ'ল অংকটো দীঘলীয়া হ'ল এক ছুটি নিয়মো কৰাৰ উপায় আছে পিছৰ ভিডিঅ'টোত মই তাক সহজ নিয়মটো দেখুৱাই দিম তোমালোকক পাতি ল'বা